কামৰূপ মেট্ৰৰ সোণাপুৰৰ পৰা মই বিনুলী শইকীয়া পাটোৱাৰীয়ে আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই লগতে সুপ্ৰভাত জনাইছোঁ। কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ শুভকামনা যাচি পাঠ কৰিবলৈ ওলাইছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম শুকুলা মেঘৰ কথকতা। টুপে টুপে সৰিছে সময়, পিয়লা উদি হওঁ হওঁ, মৃত্যুৰ শুনিছোঁ কিৰিলি, ৰিণি ৰিণি দেখিছোঁ শ্মশান ঘাট, সুসজ্জিত শয্যা আছে ৰৈ শুৱাবলৈ অনন্তকাললৈ। নিয়তিৰ উত্তাল নৃত্যত কঁপি উঠে ঘনে 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 কঁপি উঠে মন প্ৰাণ। সময় যে তেনেই তাকৰ, নাই যে সময় উভতি চোৱাৰ, নাই যে সময় থমকি ৰোৱাৰ। কৰিবলৈ আছে বহু কাম, উত্তৰ সুৰীৰ বাবে সযতনে পাতিছোঁ ফুলনি। ঘূনে কোটা পুলিবোৰ তুলি নিৰাই নিকাই থৈ যাম সাৰ পানী দি। মোৰ অবৰ্তমানত ফুলিব ফুলবোৰ জকমক কৰি, চৌপাশে সুগন্ধি বিলাব। শুকুলা মেঘত বহি চাই ৰম মই হাঁহি হাঁহি। ধন্যবাদ।